নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল। স্বামীজীয়ে কৈছিল, এডুকেশ্যন ইজ দ্য মেনিফেষ্টেশ্যন অফ পাৰফেকশ্যন ডেট অলৰেডি ইন মেন। আৰু তেওঁ এটা কথা প্ৰায়েই কৈছিলে, গুৰুত্ব দিছিলে, সেইটো হৈছে কনচেনট্ৰেশ্যন। তেওঁ আৰু কৈছিল, the difference between an ordinary person and a great man lies in the degree of concentration. জ্ঞান লাভ কৰিবলৈ একাগ্ৰতাৰ অতিকৈ প্ৰয়োজন। একাগ্ৰতা অবিহনে কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয়, পৃথিৱীত কোনোজনেই কোনোদিনেই কৃতজ্ঞতা লাভ কৰা নাই। স্বামীজীৰ জীৱনত একাগ্ৰতাৰ বহু অবিস্মৰণীয় ঘটনা জড়িত হৈ আছে। তেতিয়াহ'লে মৰমৰ বন্ধু বান্ধৱীসকল আৰু ছাত্ৰ ছাত্ৰীসকল, আমি স্বামীজীৰ অবিস্মৰণীয় স্মৃতি শক্তিৰ কাহিনীৰে আজি আকৌ আগবাঢ়োঁ। স্বামীজীৰ শিষ্য শৰৎচন্দ্ৰ চক্ৰৱৰ্তীয়ে স্বামীজীক লগ কৰিবলৈ আহিছিল। তেতিয়া স্বামীজী আছিল বেলুৰ মঠত। স্বামীজীৰ ঘৰত আহিয়ে তেওঁ দেখা পাইছিল প্ৰকাণ্ড প্ৰকাণ্ড ভলিউমৰ এনচাইক্লোপেডিয়া ব্ৰিটেনিকা। তেওঁ স্বামীজীক প্ৰশ্ন কৰিছিল, স্বামীজী, এজন মানুহৰ জীৱনত ইমান ডাঙৰ ডাঙৰ ভলিউমৰ কিতাপ পঢ়ি শেষ কৰিব পাৰিবনে? স্বামীজীয়ে উত্তৰ দিছিল, কি কোৱা, মই 9টা ভলিউমৰ এনচাইক্লোপেডিয়া ইতিমধ্যে শেষ কৰিছোঁ। তুমি যদি ইচ্ছা কৰা তাৰে যিকোনো প্ৰশ্নই মোক কৰিব পাৰা। শিষ্যও আছিল তেনেধৰণৰ, এটা এটা ভলিউম উলিয়াইছে আৰু স্বামীজীক প্ৰশ্ন কৰিছিল। স্বামীজীয়ে কেৱল উত্তৰ দিয়াই নাছিল, তেওঁৰ বহু উদ্ধৃতি, দাঢ়ি, কমা, ছেমিকলন সকলোৱে কৈছিল। তেওঁৰ শিষ্য শৰৎচন্দ্ৰ চক্ৰৱৰ্তী বৰ আচৰিত হৈছিল। স্বামীজী দ্বিতীয়বাৰ আৰু শেষবাৰলৈ আমেৰিকালৈ আহিছিল। তেওঁ এদিন নদীৰ পাৰত ফুৰি আছিল, হঠাতে দেখিছিল কেইজনমান যুৱকে হাতত টেয়াৰ গান লৈ পেলাই নদীৰ পাৰত, নদীৰ দলঙৰ পৰাই পনীৰ কেইটামান খোলালৈ গুলিয়াবলৈ যত্ন কৰিছিল। কিন্তু তেওঁলোকৰ গুলিয়াবলৈ ধৰা যি প্ৰচেষ্টা তাত ব্যৰ্থ হৈছিল আৰু স্বামীজীয়ে দূৰৰ পৰাই লক্ষ্য কৰিছিল। তেওঁ ওচৰলৈ আহি তেওঁলোকৰ পৰা বন্দুক খুজি এটাৰ পিছত এটাৰ কণীৰ খোলা গুলিবিদ্ধ কৰিছিলে। সেই যুৱককেইজন বৰ আচৰিত হৈছিল আৰু তেওঁলোকে তবধ মানিছিল। তেওঁলোকে ভাবিছিল যে স্বামীজী আছিল এজন সুদক্ষ অভ্যস্ত বন্দুকধাৰী। স্বামীজীয়ে তেওঁলোকে এই বিষয়ে সোধাত স্বামীজীয়ে উত্তৰ দিছিল যে জীৱনত প্ৰথমবাৰৰ বাবেহে তেওঁ হাতত বন্দুক তুলিছিল। মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল, স্বামীজীয়ে 3টা কথাৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ সকলোকে কৈছিল, পবিত্ৰ জীৱন যাপন, ব্ৰহ্মচৰ্য আৰু একাগ্ৰতা হ'লে সকলো ব্যক্তিয়ে এনে কৰিবলৈ সম্ভৱ হ'ব। তেতিয়াহ'লে মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল, আমি একাগ্ৰতাৰ বাবে নিজকে প্ৰস্তুত কৰোঁ, যাতে
আমি জীৱনত সফল ব্যক্তিত্বৰ অধিকাৰী হ'ব পাৰোঁ। ইয়াৰ পিছলৈ আমি একাগ্ৰতানো কেনেকৈ বৃদ্ধি কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। তেতিয়াহ'লে আজিলৈ আহোঁ। নমস্কাৰ।